কেনেদৰে চলিছে ৰাজ্যৰ স্বাস্থ্যখণ্ড নিজৰ ইচ্ছামতে বন্ধ নিশা জৰুৰীকালীন সেৱা ৰাজ্যত বৃদ্ধি পাইছে ইখনৰ পিছত সিখন চিকিৎসা মহাবিদ্যালয় কিন্তু তাৰ বিপৰীতে চিকিৎসকৰ হেমাহিৰ বাবে বন্ধ থাকে নিশা জৰুৰীকালীন সেৱা কোনো ধৰণৰ জাননী নিদিয়াকৈ জৰুৰীকালীন সেৱা বন্ধ কৰি নিজ ইচ্ছাকৃতভাৱে কৰ্তব্যক ফাঁকি দিয়া পৰিলক্ষিত হৈছে সেই পৰিপ্ৰেক্ষিতত আজি বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত ৰাণীগঞ্জ আঞ্চলিক যুৱ শক্তিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আমাক এম্বুলেন্স সেৱা লাগিবই আমাক এম্বুলেন্স সেৱা লাগিবই আমাক ডক্টৰ লাগিবই আমাক ডক্টৰ আমাৰ দাবী নাই উল্লেখ্য যে ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেইবাবছৰ ধৰি চিকিৎসকৰ সুব্যৱস্থা নথকাৰ উপৰিও চিকিৎসালয়ত এম্বুলেন্স সেৱা বিকল হৈ থকাৰ পিছতো SMDNHOৱে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বুলি জানিব পৰা গৈছে হয় পোনপ্ৰথমে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি ৰাণীগঞ্জ আঞ্চলিক যুৱ শক্তিৰ উদ্যোগত বিভিন্ন দল সংগঠন যেনে গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ নাথযোগী ছাত্ৰ সন্থা কৃষক মুক্তি সংগ্ৰাম সমিতি দেশী জনগোষ্ঠীয় মঞ্চ এনেকুৱা ধৰণৰ বিভিন্ন সংগঠনৰ জৰিয়তে আজি আমি এক প্ৰতিবাদী কাৰ্য ৰূপায়ণ কৰোঁ আমাৰ মূল দাবীখন হ'ল যে আমাৰ এইখন ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ইয়াত বহুদিন ধৰি এম্বুলেন্স সেৱা বিকল হৈ আছে প্ৰায় এবছৰ ধৰি এম্বুলেন্স সেৱা বিকল হৈ আছে ইয়াত যি মানে ডক্টৰৰ যিটো ৰাপ ব্যৱহাৰ ডক্টৰ এজন আছে নাতাশা দাস বুলি খুব বেয়া ব্যৱহাৰ কৰে আমাৰ পেচেণ্টৰ লগত গতিকে আমি অসম নেতৃত্বাধীন বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনক অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে 7 দিনৰ ভিতৰত যদি আমাৰ এই ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপযুক্ত ডক্টৰ আৰু এম্বুলেন্স সেৱা প্ৰদান নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু যেতিয়ালৈ আমাক হস্পিটেল কৰ্তৃপক্ষৰ পৰা মানুহ আহি আমাক যেতিয়ালৈ প্ৰতিশ্ৰুতি নিদিব জইণ্ট ডিৰেক্টৰ যেতিয়ালৈ আহি আমাক প্ৰতিশ্ৰুতি নিদিব কাৰণ ইয়াৰ আগতো আমি বহুতবাৰ স্মাৰ্ট পত্ৰ প্ৰেৰণ কৰিছোঁ SDM ছাৰৰ লগত বহুতবাৰ বহিছিলোঁ কিন্তু একো সুফল পোৱা নাই গতিকে আমি দাবী জনাইছোঁ যে জইণ্ট ডিৰেক্টৰ ছাৰ যদি আহি আমাক যেতিয়ালৈ আমাক প্ৰতিশ্ৰুতি নিদিব তেতিয়ালৈ আমাৰ এই আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব স্থগিত নহ'ব আমাৰ আন্দোলন গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ ৰাণীগঞ্জত উচ্চ মানে স্বাস্থ্য ব্যৱস্থা কৰি দিয়ক ধন্যবাদ প্ৰথমে ঘটনাটো হৈছে সেইদিনাখন ৰাতি কিয়নো প্ৰথমে আপোনালোকে এইখিনি আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক এইখিনি জনাবলৈ বিচাৰিছোঁ যে ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যিখিনি এলেকাত আছে এই অঞ্চলটোত গোটেইখিনি আমাৰ খাটি খোৱা কৃষকৰ লগত জড়িত থকা মানুহ আৰু এই স্বাস্থ্য কেন্দ্ৰখনৰ ওপৰত আমি ভিত্তি কৰি আমাৰ মানুহখিনি গোটেইখিনি চলে কিয়নো আৰু ইয়াত সিদিনাখন এটা ডেলিভাৰী কেছৰ পেচেণ্ট আহিছে ইয়াত ৰাতি ডক্টৰ নাই কিন্তু মানুহখিনিক আমি যে এম্বুলেন্সেৰে ক'ৰবাত পঠাই দিম এম্বুলেন্স সেৱা বিকল্প হৈ থাকে তাৰপিছত ঘটনাটো হ'ল ডক্টৰ ৰষ্টাৰৰ নাম থাকে কিন্তু ৰাতি নাইট ডিউটি কোনো ডক্টৰ নকৰে নাৰ্ছবিলাকে যে আছে এই নাৰ্ছবিলাকেহে কৰে তাৰপিছত কথাটো হ'ল আমাৰ ইয়াতে ডক্টৰ জইণ্ট ডিৰেক্টৰে ধুবুৰীত ৰাখি থৈ দিয়ে বেলেগ ক'ৰবাত এটাচমেণ্ট দি দিয়ে ৰাণীগঞ্জ PHCখন কেনেকৈ চলে তাৰ এই হেমাহি চলি আছোঁ আৰু গাফিলতি কৰি এনেকৈ চলি নাথাকে আজি বহুদিনৰ পৰা আমি চাই আছোঁ এনেকুৱা অৱস্থাতে আমি চলি আছোঁ আমাৰ প্ৰথম অৱস্থা হৈছে আমাৰ ইয়াতে ডক্টৰ লাগে আমাক চাইল্ড স্পেচিয়েলিষ্ট লাগে মেডিচিন স্পেচিয়েলিষ্ট লাগে আৰু গাইনৰ ডক্টৰৰ আমাৰ ৰাণীগঞ্জৰ এই অঞ্চল ভিত্তিত জৰুৰত হৈ গৈছে আৰু এম্বুলেন্স সেৱাটো আমাক এখন এম্বুলেন্স নহয় ইয়াতে যি বৃহৎ এলেকা এই বৃহৎ এলেকাত 2খন এম্বুলেন্স সেৱা জৰুৰত হৈ গৈছে আৰু দ্বিতীয় কথা হৈছে আমাৰ যদি ইয়াতে ডাক্তৰ নিদিয়ে তেনেহ'লে আমাৰ এই মানুহখিনি হাহাকাৰ পৰি যায় কিয়নো আমাৰ কৃষকৰ লগত জড়িত থকা মানুহ আৰু মানুহখিনি যে কোনোবা এখন নাৰ্ছিং হোমত লৈ যাব নাৰ্ছিং হোমত আমাৰ যোৱাৰ টকা নাই আৰু যি ডক্টৰ আছে এই ডক্টৰ মানে কি ক'ম এতিয়া মানুহ কথা ক'লে ডক্টৰ আৰু পেচেণ্টৰ লগত যিখিনি সম্বন্ধ থাকিলকে এতিয়া ডক্টৰখিনি কিন্তু এনেকুৱা সম্বন্ধ নাই আৰু সেইকাৰণে আমি এটা দাবী কৰিছোঁ যিখিনি আজি পিছফালে যিখিনি মানুহ দেখি আছে কিয়নো আমাৰ মানুহখিনি কৃষিৰ লগত জড়িত গোটেইখিনি মানুহ কৃষি পথাৰত আছে আৰু নহ'লে আমি আজি ইয়াতে ৰোড ব্লক হৈ গ'ল হয় আৰু 7 দিনৰ ভিতৰত যদি আমাৰ ইয়াত ডক্টৰ উপযুক্ত পৰিমাণৰ ডক্টৰ নিদিয়ে তেনেহ'লে আমি বৃহৎ এলেকাৰ ৰাইজ বাহিৰ হৈ ৰোডত আহিবলৈ বাধ্য হ'ম ব্যুৰ' ৰিপৰ্ট ডেইলি টাইম অসম